এইটো যেটো সাইড আছে আমাৰ এটো আপোনাৰ সাইডত এটো প্লিম বিমৰ কাম চলি আছে তো প্লিম বিমৰ কাম চলি থকাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো এটো বহুতে ইম্পৰ্টেন্ট এটো আপোনাৰ সাইডত দেখিছেনে ইয়াতে আমি টাটা ৰড ইউজ কৰিছো ঠিক আছে এই সাইডত আমি টাটা ৰড এভৰিথিং টাটা ৰডে হয় গটেবিলাক তো টাটা ৰডত আপোনাৰ এটা যেটো আপুনি পোষ্ট আছে এই পোষ্টত আপোনাৰ ইয়াতে এটা বৰফি দিয়া গৈছে দেখিছেনে এটো এটা বৰফি ঠিক আছে এটো এটা বৰফি আৰু আপোনাৰ তলত আপোনাৰ এটো এটা বৰফি ঠিক আছে এই বৰফি দিয়া গৈছে আৰু এই বৰফিটো কিয় দিয়া যায় গম পাইনে এটো আপোনাৰ সাইডটো দেখিছে এটো আপোনাৰ পাহাৰীয়া এৰিয়া ঠিক আছে এটো পাহাৰৰ এৰিয়া তো পাহাৰীয়া এৰিয়াত যেটো ষ্ট্ৰেং ল'ব লাগে এই লোৱাৰ কাৰণে এটো আপোনাৰ ইয়াতে বৰফি দিয়া যায় এটো বৰফিটো কিয় কয় এটো বৰফি টাইপৰ আপোনাৰ ডিজাইন হয় ঠিক আছে সেইকাৰণে বৰফি বুলি কয় তো এই বৰফিটো কোন কিমানটা হেই দিব লাগে গম পাইনে আপোনাক মই দেখাই আছো এটো এটা চক তলত এটো বৰফি তো এই বৰফিটো আছে তলত ঠিক আছে তাৰে ওপৰত মই কৈ আছো আপোনাক চক এটো এটা মানে হেৰি হয় ঠিক আছে ৰিং হয় 1 2 3 এই চাৰিটা হেৰিত আপোনাৰ এই বৰফিটো দিয়া যায় ঠিক আছে তাৰে ওপৰত চাব 1 2 3 4 এই চাৰিটা মানে 4 নম্বৰত এটো বৰফি বান্ধা যায় তো এনেকা 4 নম্বৰ যেতিয়া বান্ধা যাব তেতিয়া ঘৰৰ যেটো ষ্ট্ৰেং হেতু ডাবল কে আপোনাৰ লোৱা যায় কাৰণ ৰিঙত কিছুমান মানে এইবিলাক পাহাৰীয়া এৰিয়া তো এই পাহাৰীয়া এৰিয়াত ৰিংটো মানে কি হয় কেতিয়াবা মানে বেছি লোডৰ কাৰণে আমি এই বস্তুটো প্ৰভাইড কৰো ঠিক আছে এই বস্তুটো যেতিয়া প্ৰভাইড কৰিব তেতিয়া আপোনাৰ ঘৰটো ষ্ট্ৰেংটো বেছি ল'ব আপুনি চক ইয়াতে 1 2 3 4 এই 4 নম্বৰত এটো ৰিং বন্ধা গৈছে ঠিক আছে এইটো ৰিঙৰ লগত এটো বৰফিটো বন্ধা গৈছে এইটোৱে তো যেতিয়া বৰফিটো বান্ধিব ঘৰৰ ষ্ট্ৰেংটো বেছিকে মানে মজবুত হ'ব আৰু ভাল হ'ব ঘৰটো বেছি দিনলৈ লাষ্টিং কৰিব ঠিক আছে তো আপোনালোকে এইবিলাক বস্তু মন কৰিব আৰু এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট ঘৰ এটা জায়গা যেতিয়া ওখ জায়গাত আপুনি বান্ধিব তেতিয়া বৰফি দিয়াটো বহুতে ইম্পৰ্টেণ্ট আপুনি যেতিয়া বৰফি দিব তেতিয়া কি হ'ব ঘৰৰ ষ্ট্ৰেংটো ভালদৰে ল'ব মানে ভালকে আপোনালোকৰ ঘৰটো বহুত দিনলৈ লাষ্টিং কৰিব সেইটোৱে তো সেইকাৰণে এই ভিডিঅ'টো লৈছো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এই গৰমতো আপোনাৰ এইবিলাক ঢালাই চলি আছে আমি কৰি আছো গৰমত তো এতিয়া গৈ থাকো বাই বাই আৰু যদি আপোনালোকে নতুন ঘৰৰ কিবা প্লেনিং কৰি আছে তেতিয়াহ'লে আপোনালোকে আমাক জনাব পাৰে তলত নম্বৰ আহিব স্ক্ৰীনত নম্বৰ কল কৰি আপোনালোকে সকলোবিলাক ডিটেইলছ কেনেকুৱা কি এভৰিথিং আমাৰ পৰা এষ্টিমেট ল'ব পাৰে আৰু আমাৰ দৰে কম বাজেটত কৰা মানুহ আপুনি কত নাপায় আমাৰ দৰে কৰা মানুহ আপুনি গোটেই ঘূৰি লওক সকলোৰে পৰা আপোনালোকে এষ্টিমেট লওক লৈ আমাৰ পৰা এষ্টিমেট লওক আপোনালোকে নিজে গম পাব কোনে কিমান এষ্টিমেট লৈ আছে কোনে কিমান টকা লৈ আছে ঠিক আছে তো আহিছোঁ এতিয়া নেক্সট ভিডিঅ'ত আৰু এনেকৈ কাম চলি থাকিব সেইবিলাকৰ দৃশ্য আপোনালোকক দেখাম তো এতিয়া গৈ থাকোঁ বাই বাই নেক্সট ভিডিঅ'ত আৰু লগ পাম তো এতিয়া গৈ থাকোঁ বাই বাই জয় আই অসম বাই বাই